তো নমস্কাৰ তো ভিডিওটো আৰম্ভণিতে কওঁ যে পাৰিলে তোমালোকে অক্সিজেন মাস্ক এখন এনেকে মুখত সৰি অলপ বেছি জোৰে লাগি গ'ল বাকি তোমালোকে অক্সিজেন মাস্ক এখন পাৰিলে মুখত এনেকে চিপকাই লোৱা কাৰণ আমি এতিয়া ইনষ্টাগ্ৰামৰ সাগৰখনত ডুবকি মাৰিম আৰু যিমান বিলাক বেমাৰী মাছ আছে এই ইনষ্টাগ্ৰামৰ সাগৰখনত গোটেইবিলাককো ট্ৰিটমেণ্ট তো বলা भाई ने बोला करने का तो करने का তো নমস্কাৰ কেলা ইলেকশ্যনতহে উঠিছো যেনিবা নমস্কাৰ বোলে আহক তো ভিডিওটো আৰম্ভণিতে কওঁ যে মোৰ এটা ইনষ্টাগ্ৰাম পেজো আছে মানে নিজে নিজক প্ৰমোচন মাৰি আছো এইটো अरे हम तो गरीब हैं য'ত নেকি 97.8 আছে আৰু কেইটামান ফলোৱাৰ্ছ হ'লে 100K হৈ যাব পাৰিলে তোমালোকে 1 লাখটো কৰি দিয়া আৰু যোনে ফলো নকৰে গম পাইছ হি জ্বলিছে বুলি সেইটো কথা বাদ দিছো বাকি আজিৰ এই ভিডিওটো অলপমান ধামাকেদাৰ মানে অলপ ফালাফালি হ'ব আৰু গতিকে শেষৰলৈকে চাই থাকিবা আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনে সাবস্ক্ৰাইবটো কৰি ল'বা चीटिंग करता है तू मुरीगांव रोस्टर बॉय। अबे लाउडा ये तो मुझे ही रोस्ट कर दिया बे। अब क्या करें हम? भैया इसको रोस्ट मत कर क्योंकि इंस्टाग्राम ऐप इसका बाप का है। इसका बाप का है लेकिन ये तो बहन का लाउडा आसम का है और मैंने तो सुना था इंस्टाग्राम ऐप अमेरिका का। আবে বেহেন কা লৰাহত কি তহনকেটা গোটেই জীৱনটো লোহাটিঙে বিচাৰি আছিল অলপো পঢ়া শুনা নকৰিলি আবে এইটো ইনষ্টাগ্ৰাম বুলি নকয় বে ইনষ্টাগ্ৰাম বুলি কয় আৰু ইহঁতকেইটা মোৰ ওপৰত ভিডিঅ' বনোৱাৰ মেইন কাৰণটো হৈছে যে ইহঁত গোটেইকেইটাকো সিদিনাখন মই পেলিছিলোঁ আৰু যদি তোমালোকে সেই ক্লিপটো নাই চোৱা তেনেহ'লে এই ক্লিপটো চাই লোৱা मुरीगांव नॉनसेंस कंट्री बट তহঁত দুটাই সঁচা কথা কচোন পাক্কা তহঁতৰ খানদানৰ কাৰোবাক মৰিগাঁৱত পেলিছে তো সেইকাৰণে মৰিগাঁৱৰ লগত তহঁতৰ ইমান দুশ্মনী আৰু পেলিবই কেলা তহঁতকেইটাক দিনত হ'লে লোহাটিং প্লাষ্টিং ভাঙাটিং বিচাৰিবি কেলা চোৱা খানি হা ৰাতি হ'লে মানুহৰ ঘৰত কেলা গৰু চুৰ কৰিবলৈ আহিবি তহঁতকেইটাক নেপেলি কাক পেলিব মানুহে तेजपुर नाइस कंट्री बट पावरफुल। नेक्स्ट लखीमपुर धेमाजी ब्यूटीफुल कंट्री। ৰামচৰ চিনি পাও কেলা তহঁতকেইটাই কেতিয়াৰ পৰা ডিষ্ট্ৰিক্টখন কাউণ্ট্ৰি হ'ল আৰু লখিমপুৰ তেজপুৰ স্পেলিং চাইছ নাই কেলাই লোহাটিং ইউনিভাৰ্চিটিত আৰু ইয়াতকে কি ভাল পঢ়াব ইহঁতক পিছে লোহা কেজি দাম কিমান এতিয়া মাৰ্কেটত এতিয়া হয়তো ইহঁতৰ ভিডিঅ'টো দেখাৰ পাছত বা ইহঁতৰ ওচৰ পাজৰ মানুহে কোনোবাই কৈছে বাহ ল'ৰাকেইটা জিমত যায় ভাল বডি বনাইছে দেই একচুৱেলি ইহঁতৰ বডি বনোৱাৰ ৰিজনটো মই কৈ আছো মানে ইহঁতৰ বডি কেনেকে বনিছে জানা এনেকে এনেকে মানে এটা চাইডে এখন পালা থাকে এইটো চাইডে এটা পালা থাকে এটা চাইডে ডগা থাকে আৰু এটা চাইডে লোহাটিং প্লাষ্টিং ভাঙাটিং এইবিলাক থাকে এনেকে ডেইলি দাঙি কাৰণ ইহঁতৰ ডেইলি কাম যে এনেকে ডেইলি দাঙি দাঙি ইহঁতৰ বডি বনি গৈছে গম পোৱা আৰু জিম ট্ৰেইনাৰ দাদাজনক মোৰ এটাই কাটৰভাৱে অনুৰোধ থাকিল যে ইহঁতক অতি সোনকালে জিম চেণ্টাৰৰ পৰা বাহিৰ কৰি দিয়ক নহ'লে এনেকে ডগা পালাত ডাম্বেল উঠাই পলাই দিব এইকেইটা এই বকাটো বা কোন হয় মই এক চিনি নাপাও তই মোক কিয় চিনি পাবলৈ আৰু তই কি মোক চিনি পালে কি আমাৰ ঘৰত থকা গৰু ছাগলীকেইটা চৰাবলৈ আহিবি নেকি হা ই আকৌ ইনষ্টাগ্ৰামত আকৌ নাম ৰাখিছে মুৰিগাঁও ৰোষ্টাৰ বয় মৰিগাঁও ৰোষ্টাৰ বুলি নাম নাৰাখি কি তোৰ নাম ৰাখিব লাগিছিল হে তই মোক এটা কথা কচোন তই কথাবিলাক কিয় এনেকৈ কওঁ মৰিগাঁও ৰোষ্টাৰ বয় মৰিগাঁও ৰোষ্টাৰ বয় মৰিগাঁও ৰোষ্টাৰ বয় মই তোক কেইটামান কুৱেশ্যন সুধিব খোজো আৰু তই গেলা কোন হয় মোক কুৱেশ্যন সুধিলো তই টিচাৰ নেকি তই মোক কুৱেশ্যন সুধিবলৈ ওলোটা তোক মই কুৱেশ্যন সুধিম এতিয়া সেইদিনা যে পথাৰত গৰু চৰাবলৈ গৈছিলি আমাৰ ধানখিনি ফালে তই গৰুটো কিয় খেদি দিছিলি ক মোৰ দীঘল চুলি ৰাস্তা ধূলি আৰু মোক দেখি বহুতে আছে চাগে জ্বলি কিন্তু মই মানুহটো সৰুৰ পৰাই গলি তোৰ দীঘল চুলি ৰাস্তাৰ ধূলি তোক দেখি কোনো নজ্বলে কাৰণ তই হলি কাউৰীতকৈও কলি লগতে তোক কলো চুট মাৰানি বুলি এইটো 3 টকা 2 টকা 1 টকা এইটো 50 পইচা जोर जोर से बोल के लोगों को स्कीमें बता दे এইটো 4 টকা এইটো 7 টকা এইটো 6 টকা এইটো 4 টকা আৰু এইটো হৈছে 3 টকা এই লৈ যাবি বহুত কম দাম তোৰ কাৰণে পুৰা কেলা 99%তকৈ ওপৰত ডিছকাউণ্ট দিছো লৈ যাবি আহি আৰু ছেকেণ্ড হেণ্ড বস্তুটোক ইয়াতকৈ বেছি ডিছকাউণ্ট কোনো নিদিয়ে আৰু তই যদি সেইকেইটাও পইচাও দিব নোৱাৰ তেনেহ'লে ফ্ৰীতে লৈ যাবি দে বোপা দে
मैं गिरा होया बंदा जमा नीच बल्लिए मगर क्यों? আমি ডিব্ৰুগড়ৰ ল'ৰা আৰু আমি ডিব্ৰুগড়ৰ ছোৱালী আমাৰ লগত মৰমেৰে কথা পাতিবা মৰমেৰে কথা পাতিম আমাৰ লগত ভালছে কথা পাতিবা ভালছে কথা পাতিম আৰু যদি এটিটিউড দেখালা তোমাৰ হাতবোৰ ভাঙিম আৰু ইয়াতে পেলাই থৈ দিম কি হ'ল তই কি ডিব্ৰুগড় ফালে চাৰ্ফ চাবোন পঠিয়াই দিয়া নাই হা পঠিয়াইছ যদি মানুহবিলাক ইমান কলা কলা কেনেকে হৈ গৈছে কি কৰে এই জন্মৰ পৰাই কালোৱা যদি মইনো কি কৰিম আৰু দে হ'লেও কিবা এটা উপায় দিওঁ ৰ দে এইটো 20 টকা ল তই এটা 10 টকীয়া চাৰ্ফ এক্সেল ল'বি আৰু তই এটা ল'বি অলপ ঘঁহিবি মুখত কালোৱা দুটাকে তো আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা আৰু নতুন এটা ৰোষ্ট ভিডিঅ'ত সকলোকে লগ পাম বাই 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 চালে চকু দে বাই বাই गजब टू भी बात